এই বন্ধুসকল, কালি এটা খবৰ আহিছে যে জিঅ' প্ৰাইমটো ফ্ৰী হৈ গৈছে, এনাউন্সমেণ্ট কৰিছে। তেনেকুৱা আপোনালোকে দেখিবলৈ পাইছে। মই গুগলত চাৰ্চ কৰিছোঁ জিঅ' প্ৰাইম ফ্ৰী। জিঅ' প্ৰাইম ফ্ৰী বুলি চাৰ্চ কৰাৰ লগে লগে ইমানকেইটা আৰ্টিকল আহি গৈছে, য'ত এইটো কৈছে যে জিঅ' প্ৰাইম ফ্ৰী হৈছে। কেনেকুৱা আপোনাৰ মই কৈ আছোঁ। আপোনাৰ যদি জিঅ' প্ৰাইম লোৱা আছে আগৰ পৰাই, তেনেহ'লে আপোনাৰ কোনো একো টেনশ্যন নাই। ডাইৰেক্ট আপোনালোকৰ 2019লৈকে কনভাৰ্ট হৈ যাব অকলে। এইটো আপোনালোকে কৰিব লগা নাই। ইয়াতো ইউটিউবত বহুতে দি দিছে, আপোনালোকে চাব পাৰে। ভিডিঅ' আহি গৈছে কিমানটা। তো জিঅ' প্ৰাইম 1 বছৰৰ কাৰণে ফ্ৰী হৈ গৈছে, ভালে হৈছে। 2019লৈকে ফ্ৰী হৈ গ'ল। আৰু তো আপোনালোকে প্ৰথমতে একো কৰিব নালাগে, খালি আপোনালোকে জিঅ'ত আজিতো 31 তাৰিখ হয় হা, ইয়াত আপুনি দেখিবলৈ পাব 31 তাৰিখ আজি। আপোনালোকে যদি এই 1 তাৰিখে কালি যদি দেখে আপোনালোকে, তেনেহ'লে গম পাব যে এইটো 1 বছৰলৈকে কনফাৰ্ম হৈ গৈছে অকলে। আপোনালোকে কৰিব লগা নাই। ইয়াত মই এটা ৱেবছাইট আৰ্টিকল এটা ক্লিক কৰি আছোঁ, এইটোৱে কৰি আছোঁ, এটি টেলিকম। তো ইয়াত দেখিবলৈ পাইছে ৰিলায়েন্স জিঅ' চেছ। ৰিলায়েন্স জিঅ' কৈছে প্ৰাইম টু ৰিমেইনিং ফৰ এক্সিষ্টিং ইউজাৰ ফৰ RS99 ফৰ নিউ ইউজাৰ। তো যিটো পুৰণা ইউজাৰ, সেইটোৰ কাৰণে একদম এক্সিষ্টিং কৰি দিলে। এইটো একো কৰিব লগা নাই। কিন্তু নতুন যিটো আহিব, নতুন জিঅ' তাৰমানে চিমটো ল'ব, সেয়াত আৰু দিব লাগিব 99। তো এইটো ভালে হৈ গ'ল। আমাৰ পুৰণা কাষ্টমাৰবিলাকে একো অসুবিধা ল'ব লগা নাই। তো ইয়াত বহুতো কিবা কিবি কৈছে। ৰিলায়েন্স জিঅ'ৰ ফ্ৰাইডে ছেল, তো ফ্ৰাইডেত ক'লে আৰু যে ছাবস্ক্ৰাইবাৰ যিবিলাক আছে, তেওঁলোকক 99টো ৰিচাৰ্জ কৰিব নালাগে। তো আগতে এইটো খবৰটো পাইছিলোঁ মই ভালদৰে, কালি ৰাতিয়ে পাইছোঁ, কিন্তু মই ভিডিঅ'টো বনোৱা নাই। কালি খুব ভালদৰে জানিব তাৰপিছত লওঁ। সেইকাৰণে আজি ভিডিঅ'টো ইমানেই ভাল লাগিলে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো শ্বেয়াৰটো কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব।